এইটো জেগালৈ আহিলে আপোনালোকৰ শ্বিলঙৰ নিচিনা ফিল হ'ব আৰু এই জেগাটো ইমানেই ধুনীয়া নিশ্চয় আপোনালোকৰ জানিবলৈ মন গৈছে ন শেষলৈকে চাই থাকক হে গাইজ মই নুমল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ এই কৃষ্ণচূড়া ফুলৰ তলৰ পৰা কিমান ধুনীয়াকৈ যে ফুলি আছে এই কৃষ্ণচূড়া ফুলটো ফুল বাৰু আপোনালোকে ভাল পায়নে ফুল দেখিলে মোৰ মনটো বহুত বেছি ভাল লাগি থাকে এইকাৰণে মানুহে চাগে সদায় মানে ঘৰৰ চোতালত ফুল ৰুৱে চাগে আৰু মই এবাৰ ৰাইট চাইডে চালোঁ এবাৰ লেফ্ট চাইডে চালোঁ আৰু জেগাবোৰ যে ইমান ধুনীয়া ইমান সেউজীয়া আৰু এই জেগাডোখৰলৈ আহি পোৱাৰ লগে লগে বহুত বেছি ঠাণ্ডা অনুভৱ কৰিছোঁ মই মানে ফিল কৰাই নাই এতিয়া যে মানে গৰম দিন চলি আছে আৰু ইয়াত দেখিছেনে কিমান যে ডাঙৰ এটা চাহ বাগিচা আৰু খুব এটা সুন্দৰ পৰিৱেশ দেখিছেনে কিমান সেউজীয়া আৰু গাইজ জেগাটো হৈছে লখিমপুৰৰ পৰা 22 কিলোমিটাৰ আঁতৰত আৰু এই জেগাডোখৰৰ নাম সকলোৱে জানে আৰু এই জেগাটো মানে পিকনিক প্লেচ আৰু তাতে বহুত বেছি মানুহ হয় বুলি আৰু আজি ফাৰ্ষ্ট টাইম যাম এইকাৰণে বহুত বেছি এক্সাইটেড আৰু তালৈ নামি যোৱাৰ ৰাস্তাটো অলপমান বেয়া মানে অলপমান কষ্ট হয় নামি যাওঁতে এইফালে বহুত মানুহ মানে আহিছে গৈছে চ' বহুত বেছি ভাল লাগিব আজিৰ ভিডিঅ'টো আৰু এশলৈকে চাই থাকিব আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ আৰু গাইজ দেখিছেনে তালৈ আহিয়ে মই ৰিলচ বনাব লাগিছিলোঁ কি যে ঘটনা হৈ গ'ল নহয় অ' মাই গড ভাগ্য ভাল হাত ভৰি নাভাগিল ঠিকে আছোঁ আৰু গাইজ মানে এই পিছফালে দাদাকেইজন মানে বহি আছিলে দাদাকেইজন মানে কৈছে ইউটিউবাৰ নেকি তুমি আমাকো ভিডিঅ'ত ওলোৱা না আমি ভিডিঅ'ত ওলাবলৈ মন যাওঁ চ' মই কৈছোঁ অ'কে টেনশ্যন নল'বা মানে মই কৈছোঁ নহয় ইমান মানে এক্সপেৰিয়েঞ্চত কৈছোঁ দাদাকেইজন মানে ভাল লাগি গৈছে আৰু ইমানেই ফ্ৰেণ্ডলি কথা পাতিলোঁ আৰু গেছ এফালে আমি খাবলৈ আনিলোঁ ব্ৰইলাৰ মাংস আৰু বিয়েৰ মই যিটো বিয়েৰ ইমান নাখাওঁ মাংস খাম চ' মই যিমানখিনি মানে বিয়েৰ খাব লগা আছিলে চব বিয়েৰ সিহঁতক দি দিম তাৰপিছত মই খাম মাংস ফাৰ্ষ্টতে মই টেষ্ট কৰি চাইছোঁ ইয়াত দেখিছেনে ব্ৰইলাৰ মাংস উফ মাই গড খোৱা মেইন ন যিহেতু ঘৰৰ পৰা অলপ দূৰত আহিছোঁ তো খাবলৈতো লাগিবই ন ভোক চোক লাগিব তাৰপিছতে খাই মেলি এতিয়া আকৌ ৰিলচ বনোৱা লাগি গ'ল ইয়াত দেখিছেনে ৰিলচৰ ষ্টাইলটো দেখি নিশ্চয় গম পাইছে চাগে মই কিহৰ ৰিলচ বনাইছোঁ আৰু গাইজ ইয়াতে বহুত বেছি মানুহ আহিছে আৰু এইটো দিনতে ইমানখিনি পিকনিক আহে দেন জানুৱাৰী ডিচেম্বৰ ফেব্ৰুৱাৰীত কিমান বা পিকনিক আহে চ' গাইজ ক'ব নোৱাৰি আৰু এইফালে আমাৰ লগৰ ছোৱালী নিৰঞ্জনা আৰু এইফালে মই চ' গাইজ এতিয়া আমি খাই বৈ ঘূৰি মেলি এতিয়া যাবলৈ ওলাইছোঁ এইফালে টোপোলা চোপোলা বান্ধি আৰু আকৌ ৰিলচ বনোৱা লাগি গ'লোঁ আৰু এইফালে নেপালী ছং এটা ৰিলচ বনালোঁ চ' খুব ভাল লাগে গানটো চ' সেইকাৰণে বনাই দিলোঁ আৰু গাইজ আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব আৰু পেজটো ফ'ল' কৰি থ'বলৈ নাপাহৰিব আৰু গাইজ আজিলৈ অকলকৈ বিদায় দিছোঁ আচল কথাটো থাকিয়ে গ'ল জেগাডোখৰ নাম হৈছে দেৰগাঁও আৰু লখিমপুৰৰ পৰা অনলি 22 কিলোমিটাৰ্ছ ডিষ্টেঞ্চ চ' গাইজ আপোনালোকেও এই জেগালৈ আহি মজাছে এনজয় কৰিব পাৰিব আৰু আজিলৈ অকলকৈ বিদায় দিছোঁ বাই বাই